হেল্ল' এভৰিৱান এইটো বছৰৰ প্ৰথমটো ছানডেত ব'লক দেখাওঁ আমি ক'ত ফুৰিবলৈ গ'লোঁ আজি বছৰৰ ফাৰ্ষ্ট ছানডে হয় এণ্ড বছৰৰ লাষ্ট ছানডেটোত যিহেতু একো স্পেচিয়েল কৰিব নোৱাৰিলোঁ সেইকাৰণে মাহঁতৰ অফিচৰ পৰা আজি পিকনিক ওলাইছে সেইকাৰণে আৰু মায়ে মোকো লগ ধৰিছে অভি একচুৱেলি আহিব নোৱাৰে সেইকাৰণে সি নাহিলে আৰু এণ্ড পাপাহঁতৰ বেলেগ পিনে পিকনিক আছিলে চব পিনে মানে পিকনিকেই পিকনিক দেখিছেই নহয় কিমান বেছি ভিৰ ফাৰ্ষ্টতেতো আহি পায়ে এয়া আণ্টি এজনী ঘৰৰ পৰাই বনাই আনিছিলে তেল পিঠা তো তাকেই খালোঁ আৰু চিজোচা মই আজি ফাৰ্ষ্ট টাইমৰ বাবে আহিছোঁ বিৰাট বেছি ধুনীয়া আছিলে ৰ'ব লাহে লাহেকে আপোনালোকক আৰু এক্সপ্ল'ৰ কৰি কিনে দেখাওঁ কমলা ব্ৰেড বাটাৰ ডিম খাই কিনে আমি ওলাই গ'লোঁ বোলো অকণমান ফুৰি আহোঁগৈ যিহেতু আহিছোঁৱে এটা নতুন ঠাই যিহেতু বহুত মানুহ আহিছিলে এটা গ্ৰুপ বেলেগ পিনে এক্সপ্ল'ৰ কৰি আছিলে আৰু আমি বেলেগ পিনে ফাৰ্ষ্টতেতো আহি পালোহি টাইগাৰ ৰিজাৰ্ভখনলৈ যদি কোনোবা অহা নাই আৰু আহিব বিচাৰিছে তেন্তে কৈ দিওঁ যে ইয়াতে মানে এণ্ট্ৰি ফিজ 10 ৰুপিজকৈ লয় আৰু ইয়াৰ ভিতৰতে এটা বাটাৰফ্লাই পাৰ্ক বুলিও আছে ইয়াতে মানে ছিজনত বহুত ধুনীয়া ধুনীয়া বোলে বাটাৰফ্লাইজ ওলায় আৰু কিন্তু আমি অহা ছিজনটোত মানে তেনেকুৱা একো দেখাই নাপালোঁ ক'ব গ'লে বাৰু তাৰপিছতে তাৰ পৰা ওলাই আমি আকৌ আহি গ'লোঁ এয়া পানীত আৰু মা এজ ইউজুৱেল নিজেতো ভয় কৰিয়ে আছিলে লগতে মোকো একদম ভয় খুৱাই আছিলে নাযাবি কিন্তু লাষ্টত যেনিবা নিজেও নামিল আৰু অকণমান পানীত বাৰু তাৰপিছতে এয়া লাঞ্চ কৰিলোঁ পুৰা একদম পেট ভৰ্তিকে যিহেতু এতিয়া পিকনিক ছিজনটো আৰু শেষ হ'বৰে হৈছে সেইকাৰণে আৰু ঘৰ উভতি অহা টাইমত চবেই এনেকা বিহু নাচিছে আৰু বিৰাট বেছি ফূৰ্তি কৰিছে লগতে আমিও বিৰাট বেছি ফূৰ্তি কৰিলোঁ বাৰু তেন্তে আজিৰ এই ব্লগটো ইয়াতেই সামৰণি মাৰিছোঁ আকৌ নেক্সট ব্লগত লগ পাম